চমলিং আজি মোৰ ফাৰ্ষ্ট চেলাৰী কি খাবা কোৱা যি খোৱা তাকে অৰ্ডাৰ কৰিব পাৰা এই বুজিছানে মই বেছি একো নাখাওঁ মই মানে ডায়েটিং কৰি আছো জানানে একদম খাব মন নাই যোৱা মানে একদম খাব লাগিব কিবা অৰ্ডাৰ দিয়া কিবা এটা দিলে হ'ব আৰু বেছি দিব নালাগে বাৰু কি খাবা কোৱা আৰু যি মন যায় তাকে অৰ্ডাৰ দিয়ে মই আকৌ অকল কফি অকণহে খাম দেই মই একো নাখাওঁ মই বেছি একো নাখাওঁ বুজিছানে মই এটা পেষ্ট্ৰি খাম চকলেট পেষ্ট্ৰি তাৰপিছত লগত কফি এটা হ'লে হ'ব কোল্ড কফি আৰু চিকেন খাব পাৰোঁ চিকেনটো মই হেৰি লগতে খাই দিওঁ বুজিছা ফ্ৰাইড চিকেন এটা খাই দিওঁ হেৰি লগত চাওমিনৰ লগত চাওমিন খাই দিওঁ তাৰপিছত আৰু মোক কেইটামান ম'ম' কেইটামান পেক কৰাই দিবা আৰু বাৰ্গাৰ এটাও লৈ যাম হা বাৰ্গাৰ মানে মোৰ ভণ্টিয়ে খাই খুব ভাল পায় বাৰ্গাৰ এটা পেকিং কৰাই দিবা আৰু হেৰি কৰিবা আৰু আৰু পাহৰিছো ৰবা হা মই মানে ঘৰৰ পৰা ভাবি আছিলো আজি খাম বুলি বুজিছানে মই মনত পৰিলে কৈ দিম হা ৰবা হ'ব তুমি খোৱা যি খোৱা আৰু মই পেকিং কৰাই দিম বাৰু হ'ব দিয়া মই মানে আইচক্ৰীম এটাও খাম ভেনিলা ফ্লেভাৰৰ এটা আইচক্ৰীম অৰ্ডাৰ কৰি দিবাচোন মই মানে ৰাস্তাত গৈ থাকোঁতে তোমাৰ লগত খাম আইচক্ৰীমটো আৰু মানে সেইটো হেৰি দি দিবা আৰু এনেকুৱা কৰ্নেটৰটো দিবা সেইটো খাই যাম আৰু বাকী হেৰি এটা অৰ্ডাৰ দিবাচোন ডেজাৰ্টটা মই বহুত দিন খোৱা নাই জানানে একদম ভাল তুমি ছাজেষ্ট কৰাচোন ভাল সেই ডেজাৰ্টটা সেইটো খাই দিম আৰু তো শেষত খাম মানে এইবোৰ চিকেন খাওঁতে হ'ব দে খোৱা হ'ব দিয়া মই তোমাক আজি খুৱাবলৈ আনিছোঁ তুমি যি মন যায় খোৱা আৰু হ'ব দিয়া একো নাই আজি মানে মোৰ চেলেৰিটো শেষ কৰিম বুলি আহিছে যেন পালোঁ ধুন তুমি কিবা ক'লা নি বাৰু মই শুনা যেন পালোঁ অকণমান নাই কি কৈছোঁ একো নাই মই মানে ঘৰত মায়ে কিবা এটা আনিবলৈ কৈছিলে যাওঁতে মানে মই সেইটো মনত পেলাইছিলোঁ মা বুলি কওঁতে মনত পেলাই জানানে মায়ে যে চিকেন ললিপপ খাই খুব ভাল পায় জানানে যাওঁতে এটা লৈ যাম হা ধুনু লৈ লোৱা দেউতাই কিবা খাই ভাল পায় নেকি সেইটো মনত পেলাই লোৱা পাৰিলে তুমি নাই বুজিছানে দেউতাই যে ফাষ্টফুড নাখাই পায় দেউতাই এইবোৰ খাই ভাল নাপায় তেওঁ দেউতাই যে নাখায় আকৌ হ'ব দিয়া মোৰ নিচিনা একেই তাৰমানে ময়ো বাহিৰৰ বস্তু খাই ইমান ভাল নাপাওঁ হেল্ল' কি ধনুপ্ৰিয়া কচোন কি হ'ল এতিয়া ফোন কৰিলি যে মই ইয়াৰ লগত আছো মানে ফুডিছত বহি আছো জাননে কি হ'ল কচোন সেইজনী যে কৃষ্ণ সেইজনী যে কিবা নীল কালাৰবোৰ চাবিচোন কেনেকুৱা লয় য়েল্ল' হাতখন হৈছে ভস্ম ক'লা আৰু য়েল্ল' নীল কালাৰ লয় কেনেকুৱা লাগে ন মোৰ যে বেয়া হাঁহি উঠে জাননে একদম মানে পাখৰি যেন লাগে আৰু তাকেতো চবেই পাতে জাননে আৰু স্কিন কমপ্লেক্সনটো চাই কি কালাৰ পিন্ধে বাৰু চাবিচোন একদম মানে কেনেকুৱা লাগে দেখিব তোন ইমান আৰু একদম চুলি কাটি একদম চুটি কৰি লৈছে নহয় পাই আৰু কালাৰটো চাবিচোন ব্ৰিঞ্জেল কালাৰনো কৰেনে বাৰু চুলি আৰু দুদিনমান পিছত চাবিচোন তাই গ্ৰীণ কালাৰ কৰি ল'ব গোটেই ছাগলীয়ে খেদিব তাই মূৰত খাবলৈ ঘাঁহ বুলি আকৌ আকৌ তুমি ইমান চিঞৰি কেলে কথা পাতিছা অলপ লাহে লাহে পাতা আকৌ মানুহবোৰে ইফালে সিফালে তোমাৰ ফালেকে চাই আছে জানানে হ'বচোন থোৱা এতিয়া সেইবোৰ ধনুপ্ৰিয়া শুন না মই মানে এতিয়া অৰ্ডাৰ দি বহি আছো খাব হ'বই আৰু এতিয়া মই পিছত কৰি আছো হা মই কল বেক কৰিম আকৌ কণ্টিনিউ হ'ব কথাটো মই ঘৰত গৈ কৰি আছো হা তোক হ'ব দেই বাই বাই তুমি কেলে এনেকুৱা হ'লা বাৰু কথা পাতোতে ফোনত অকণমান ইফালে সিফালে চাবা আকৌ মানুহবোৰে তোমালে চাই মিচিং মাছাকে তলে মুখে হাঁহি আছে জানানে চালে চাওক কি কৰিব হেৰি কি ক'ব চাবহে পাৰিব হাঁহিলে নিজে তাত ল'ব মোক কি যায় মই কথা পাতিমেই ধনুপ্ৰিয়া মোৰ বেষ্ট ফ্ৰেণ্ড হয় মই তাৰ লগত কথা পাতিমেই মানুহজনী কথা ওলালে শিকেই নহয় আৰু পাই চব খাই থাকক দিয়া চাব দিয়া উফৰাম হ'ব এতিয়া মুখ ফুলাব নালাগে আকৌ দেই ভালকে অৰ্ডাৰ দিছোঁ গোটেইখিনি বস্তু খাবা হ'ব দিয়া এতিয়া বেছি খং কৰি নাথাকিবা দেই হ'ব দিয়া হ'ব হেল্ল' পেঠা মই ঘৰত নাই অকণমান ওলাই আহিলোঁ তাইৰ লগত আছোঁ খাবলৈ অৰ্ডাৰ দি থৈছোঁ বেছি নহয় গৈ আছোঁ তই আহিবি আহিবি আকৌ পাহৰি যাবি আকৌ হ'ব কোনে ফোন কৰিছে ইমান ফোন কৰি থাকে নে কোনে কৈছে মোবাইলটো দিয়া
চুপ থাকাচোন হে তোমাৰ ফালে চবে চাই আছে মনে মনে থাকা পেঠাই কৈছে ইমানো হেৰি নে চোন কেনেকুৱা পালা আজি খানাটো ঠিকে আছিলে নে আৰু তুমি যি মন গ'ল চব খালা আকৌ আজি ভাল লাগিলে নাই বাৰু কি হ'ল মুখে নামাতা যে ভালেই লাগিলে চব খালো আজি পেট ভৰি আছে ঘৰত ভাত চাত নাখাওঁ যে ইমান খং নে হ'ব ইমান খং কৰি থাকিব নালাগে কেলে খং কৰি থাকানো চব কথাতে মোৰ গাতে দুখ সদায় তুমি মোকে গালি পাৰিবা মানুহবোৰে মোলে চেঁচা হাঁহি আছিলে মোৰ গাত দুখ নেকি সিহঁতৰ গাতহে দুখ কিবা তুমি সদায় মোৰ গাতে দুখ দিয়া সিহঁতক গালি পাবা সিহঁতক গালি পাব লাগে তুমি মোক গালি পাইছা যে মোৰ বেষ্ট ফ্ৰেণ্ড মই কথা পাতিমেই আৰু মোৰ তাই ফোন কৰিলে মই ৰিচিভ নকৰাকৈ থাকিম নেকি কিবা হ'ব দিয়া এতিয়া হাঁহিহে উঠিব মোৰ দেই তুমি ইমান সৰু কথা ওপৰত যে কাজিয়া লাগি থাকা হ'ব দিয়া ঘৰত গৈ চিকেন ললিপপ এটাও খাই দিবা মা ভাগৰ যোৱা 2টা পেক কৰাই দিলোঁ কি 2টা পেক কৰালা নেকি তুমি ঠিক আছে দিয়া এটা ঘৰত গৈ খাই দিম দেই ভালে পাইছোঁ হ'ব দেই থেংক ইউ